খবৰ আপোনালোকৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। চ' আপোনালোকৰ খবৰ কেনেকুৱা আপোনালোকে কমেণ্ট বক্সত দাঙি দিব। মানে কথাটো হ'ল আপোনালোকে মোক কৈ থাকে ইনজামুল বাইকৰ ভিডিঅ' লাগে। চ' আজি আহিলোঁ মই দুমুনি চকীত। চ' জয় জগন্নাথ TVS ডিলাৰলৈ। চ' ইয়াত মানে বাইক পায়। চ' আপোনালোকে কম মূল্যত মানে আপোনালোকে বাইক ইয়াৰ পৰা নিব পাৰিব। চ' আপোনালোকক আমি দেখুৱাই থাকিম। চ' আহক আমি দাদাৰ লগত কথা পাতিম। গাইছ আহক এতিয়া আমি দাদাৰ লগত কথা পাতিম। দাদা আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী অপূৰ্ব কুমাৰ ডেকা আৰু আমাৰ ডিলাৰটো বৰ্তমান আছে আমাৰ ডেইলি মেৰি স্কুলৰ লগতে। আৰু আমাৰ ইয়াতে সকলো ধৰণৰ TVSৰ মডেল উপলব্ধ আছে। আপোনাৰ এণ্ট্ৰ'ফৰ গোটেইকেইটা মডেলে আমাৰ তাত এভেইলেবল আছে। আৰু আপাচি ছেগমেণ্টত চাব গ'লে আমাৰ আপাচিৰ গোটেইকেইটা মডেল এভেইলেবল আছে। প্লাছ আৰু আপোনাৰ জুপিটাৰ ছেগমেণ্টতো পাব আপুনি, পাব আপুনি যেনেকুৱা বিচাৰে তেনেকুৱা পাব। আৰু অতি কম ডাউন পে'মেণ্টত আমি বৰ্তমান গাড়ী দি আছোঁ। আৰু লৱেষ্ট ডাউন পে'মেণ্ট হিচাপত চাব গ'লে অলমষ্ট আপোনাৰ 10,000 মানৰ পৰা আমাৰ গাড়ী আপোনাৰ ল'ব পাৰে। এইটো হৈছে আপোনাৰ এণ্ট্ৰ'ফৰ ৰেচ মডেল হয়। এইটো কালাৰ পাই যাব। তাৰপিছত আপোনাৰ ডুৱেল কালাৰত আপোনাৰ ৰেড ব্লেক এইটো আহি যাব। নেক্সট আপোনাৰ আহি যাব আপোনাৰ এণ্ট্ৰ'ফ XT এডিশ্যন। এইটো আপোনাৰ টপ মডেল হয়। আৰু এইখন হৈছে আপোনাৰ এণ্ট্ৰ'ফ চুপাৰ স্পৰ্ট হয়, ঠিক আছে। আৰু এইখন আপোনাৰ এণ্ট্ৰ'ফ XP মডেল। আপোনাৰ এণ্ট্ৰ'ফ চুপাৰ স্পৰ্ট। বাকী আপোনাৰ বাইকৰ ভিতৰত চাব গ'লে এখন 110cc আপুনি পাব আপোনাৰ ৰেডিয়ন। হয়, দাম কিমান দিলে আহিব এইখন? এইখন অলমষ্ট আপোনাৰ যদি চিভিল টিভিল মানুহজনৰ ঠিকে থাকে তো মোটামুটি আপোনাৰ 15,000 মানত ওলাই যাব। আৰু এইটো আপাচি 160 মডেল হয়। এইখন আপাচি 4B আপোনাৰ লিমিটেড এডিশ্যন হয়। আৰু এইখন আপোনাৰ হৈছে আপোনাৰ ৰাইডাৰ চুপাৰ স্পৰ্ট এডিশ্যন। ৰাইডাৰখন তোমাৰ অলমষ্ট ধৰা 20,000 মানত ওলাই যাব। ৰাইডাৰ নৰ্মেল হয়। আৰু আপাচি 62B। এইখন হৈছে আপোনাৰ ৰেডিয়নৰ ডিছ বেগ আছে, ডিছ বেগ পাব। আৰু এইখন হৈছে আপোনাৰ ৰাইডাৰ মডেল। কিমান দাম আহিব? দাদা মই এখন ধৰিছোঁ গাড়ী এখন আপোনাৰ ইয়াত দি কেনে আমি নতুন গাড়ী লৈ যাব পাৰিম? নিশ্চয় পাৰিব। যদি গাড়ীখন ৰানিং কণ্ডিশ্যন ঠিকে আছে, চবখিনি ঠিকে আছে, লাগিব চবখিনি অ'কে লাগিব, তেতিয়াহ'লে আপুনি পুৰণা TVSৰ গাড়ী দিব নাই যিকোনো মডেল আপোনাৰ ৰানিং মডেল হ'ব লাগিব। সেই ৰানিং মডেলটো আপুনি ইয়াতে এক্সচেঞ্জ কৰি পেলাই নতুন এখন গাড়ী আপুনি লৈ যাব। আপোনালোকে আহক এই ডিলাৰটোলৈ। আপোনালোকে ইয়াৰ পৰা দাদাৰ নাম্বাৰটো স্ক্ৰীণত আহি আছে আৰু ডিছক্ৰিপশ্যনত মই সকলো ডিটেইলছ দিয়া আছে। চ' আপোনালোকে যাই কিনে মানে তাত চাব। নাম্বাৰটো আছে, স্ক্ৰীণৰ নাম্বাৰটো আছে। আপোনালোকে মানে কণ্টেক্ট কৰিব, দাদা কণ্টেক্ট কৰিব। চ' কম মূল্যত মানে কম ডাউন পে'মেণ্টত ইয়াত গাড়ী পায়। চ' আপোনালোকে আহি কিনে লৈ যাওক আৰু চলাই যাওক।